ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত যি প্ৰথমখন টেষ্ট মেচ হৈ আছিলে চেন্নাইত, ইণ্ডিয়া 280 ৰানত জিকিবলৈ সক্ষম হৈ গ'ল। আজি বহুত ডাঙৰ জয় দেখিবলৈ পোৱা গ'ল। ইণ্ডিয়াৰ বলাৰ আগত বাংলাদেশৰ কোনো এটা প্লেয়াৰ টিকিবই নোৱাৰিলে। চানটো ধুনীয়া খেলিছে, কেপ্টেইনটো সিহঁতৰ। দুই এটা প্লেয়াৰ বাদে বাংলাদেশৰ কোনো এটা প্লেয়াৰ টিকিবই নোৱাৰিলে। ইণ্ডিয়াৰ বলাৰ আগত কোনো এটা প্লেয়াৰ টিকিবই নোৱাৰিলে। প্ৰথম দিনা ইণ্ডিয়াই 337 কৰিছিলে, অল উইকেট হৈ গৈছিলে। ছেকেণ্ড দিনা বাংলাদেশে 149 কৰিছিলে। ইণ্ডিয়াই ছেকেণ্ড দিনা 287 কৰি 4টা উইকেটত কৰিলে। বাংলাদেশে আজি 234হে কৰিব পাৰিলে। 280 ৰানত জিকিবলৈ সক্ষম হৈ গ'ল আজি ইণ্ডিয়ান টীম। ইণ্ডিয়া বলিং বৰ ধুনীয়া কৰে, জাদেজা বৰ ধুনীয়া বলিং কৰে, ৰবিচন্দ্ৰ অশ্বিনে বৰ ধুনীয়া বলিং কৰে। প্লেয়াৰ অফ দ্য মেচ পাবলৈ সক্ষম হয় অশ্বিনে। 113 ৰান কৰিছিলে 133টা বলত আৰু 6টা উইকেট ল'লে। বুমৰাই বৰ ধুনীয়া বলিং কৰে, 1টা উইকেট পাইছে আজি। ইণ্ডিয়া যদি বলিং স্ক'ৰ কাৰ্ডখন আমি চাওঁ, বুমৰাই 1টা উইকেট পালে 10 অভাৰ দি। চিৰাজে 10 অভাৰ দি উইকেট নাপালে। আকাশদ্বীপে উইকেট নাপালে আজি। ৰবিচন্দ্ৰ অশ্বিনে 6টা উইকেট আৰু জাদেজা 3টা উইকেট। বলিঙৰ ডমিনেট দেখিবলৈ পোৱা গ'ল। যদি ভিডিঅ' ভাল লাগে লাইক কৰিব। থেংক ইউ ছ' মাছ।